prompt engineering এই শব্দটো হয়তো আপোনালোকে সকলোতে শুনি আছে আৰু যেতিয়াৰ পৰা ChatGPT পপুলাৰ হৈছে AI কথা মানুহে জানিবলৈ লৈছে তেতিয়াৰ পৰা এই prompt engineering শব্দটো বহুতে পপুলাৰ হৈ গৈছে আৰু এনেকুৱা এটা ফিল আহি যায় যে prompt engineering এটা কোনো এটা ডাঙৰ ডিগ্ৰী নেকি হয় কাৰণ বৰ্তমান সময়ত প্ৰম্পটে যিহেতু সকলো কাম কৰিব পাৰি গতিকে prompt engineering আপুনি এটা ডাঙৰ ডিগ্ৰী বুলিও ক'ব পাৰে তো বেসিক্যালি আজি আমি ভিডিওটোত কি কৰিম আজি আমি ভিডিওটোত prompt engineeringৰ কিছুমান সৰু টিপস শিকিম যি আপোনাক আগলৈ prompt engineeringৰ মাস্টাৰ কৰাত সহায় কৰিব চাওক prompt engineering পপুলাৰ হোৱা মাত্ৰ কেইবছৰ মানে হৈছে আপুনি ছমাহ বা এবছৰ বুলি ক'ব পাৰে কিন্তু prompt engineering একচুয়ালি হয় কি prompt engineering কৰে কি তাৰ ওপৰত আমি অলপমান আপোনালোকৰ মাজত কথা পাতিম কিন্তু তাৰ মাজতে এটা কথা many viewers question prompt হয় কি simple language যদি আমি ক'বলৈ যাওঁ prompt হৈছে আপুনি AI দিয়া ইনস্ট্ৰাকচন কমান্ড আৰু কোৱেশ্চন যদি আমি কমান্ড দিয়াত ভুল হয় তেনেহলে ৰিজাল্ট তাৰ ভুল আহিব অৱশ্যই আৰু prompt যদি স্মাৰ্ট হয় তেনেহলে AI পাৱাৰফুল হ'ব and believe me আপোনাৰ যদি prompt strong হয় তেনেহলে আপুনি AI দ্বাৰা পাৱাৰফুল কাম কৰিব পাৰিব মানে আমি সকলো নয়া কথা ক'ব পাৰো ChatGPT Grok হক Copilot হক anybody এতিয়া বুজি পালে আপুনি prompt হয় কি আৰু আজি তাৰ আগতে আমি কলম prompt engineering হয় কি তাৰ পিছত আমি লাহেকৈ কেনেকৈ prompt লিখিব লাগে আমি অলপমান হলেও শিকাৰ আজি ট্ৰাই কৰিম এতিয়া হয়তো আপুনি ভালদৰে বুজি পালে যে prompt হয় কি আপুনি AI যি লিখি দিয়ে যি কোৱেশ্চন হয় যি ইন্টাৰাকচন দিয়ে আপোনাক যি AI দ্বাৰা আপুনি যি কৰিব বিচাৰে যেটো কৈছে AI সেইটো হৈছে prompt কিন্তু prompt engineering মানে হৈছে এনেকুৱা এটা prompt দিয়া ষ্টাইল যেটোৱে আপোনাক AI ভালদৰে বুজি পায় নৰ্মেল কোৱাতকে যি স্পষ্ট হয় যি ইনস্ট্ৰাকচনটো যি ভালদৰে আছে যি কৰিব লাগে কৈছে একদমই ডিটেইলিংত আছে আৰু হে যোনজনে ক'ব পাৰে বা যিটো টেকনিক সেই টেকনিকটো হৈছে prompt engineering technique for example আজি যদি মই কওঁ এটা পয়েম লিখি দিবলৈ write me a poem বুলি কওঁ সেইটো হৈছে এটা নৰ্মেল prompt আৰু যদি আমি হেতু ইন্টাৰেষ্টিং বনাব বিচাৰো এক যদি ভালকে বুজাব বিচাৰো যে write me a prompt কি টপিক দিলে যে prompt টিউন হেতু হ'ব লাগে হোমেনৰ ট্ৰাইব এটা নেচাৰেল পয়েম এটা ৰিভাৰ থাকিব পয়েমটোত কিবা থাকিব বাৰ্ডছ থাকিব এটসেট্ৰা তেতিয়া হেতু ডিটেইলিংত হ'ব আৰু আপুনি যি বিচাৰিছে তাৰ উত্তৰটো আপোনাক AI দিব গতিকে হেতু হৈছে prompt engineeringৰ মেথড এতিয়া হয়তো আপোনালোকে অলপ হলেও বুজিলে যে prompt engineering কি হয় prompt কি হয় এতিয়া আমি যাওঁ নাওকা হক prompt কেনেকৈ লিখিব স্টেপ বাই স্টেপ আমি কম্পিউটাৰ স্ক্ৰিনত যাম আৰু আপোনালোকে তাত শিকিব পাৰিব এণ্ড অফ কোৰ্স আজি ভিডিওত আমি ChatGPT কে দেখুৱাম কাৰণ সকলোৱে ChatGPT চিনি পায় ChatGPT মান পপুলাৰ হৈ আছে আৰু গতিকে ChatGPT আপোনালোকে যেহেতু এটা ইউজ কৰি আছে হয়তো মই ভাবো গতিকে আমি ChatGPT ৰ এক্সাম্পল দেখুৱাম এনি এট আপোনালোকে কৰিব যি AI ইউজ নকৰক লাগিলে Grok কৰক Gemini কৰক যি নকৰক এই একদমে সেমে হয় মেথডবোৰ এনেটো হয় আমাৰ নিজৰ AI আছে নাম যি OpenAI আপোনালোকে হয়তো বহুতে জানিছে আৰু হয় আমি আজি নিজৰ AI নিদেখাও ChatGPT দেখুৱাম নতুন বছৰত আমি ইয়াৰ ধামাকা এটা ইয়াৰ বিষয়ে আমি কথা পাতিম আমাৰ OpenAI বিষয়ে যি আপোনালোকে নাজানে বা আপোনালোকে যি সকলে আমাৰ OpenAI বিষয়ে নাজানে ডেসক্ৰিপচন চেক কৰিব তাত আমাৰ পডকাষ্ট আৰু নিউজৰ লিংক থাকিব তো আহক আজি আমি যাওঁ কম্পিউটাৰ স্ক্ৰিনত আৰু আমি শিকোৱা যে prompt engineering কি হয় কেনেকৈ আপোনালোকে এটা ভাল promptে আপোনাৰ AI পাৱাৰফুল কৰি তোলে আহক আমি যাওঁ আজি কম্পিউটাৰ স্ক্ৰিনত prompt লিখাৰ লগতে আমি জানিব লাগিব কেইটামান কথা তো আমি প্ৰথমতে জানিব লাগিব মাস্টাৰ ফৰ্মুলা এটা যিটোক SCOT ফৰ্মুলা বুলি কোৱা হয় মই দেখিবলৈ পাইছে SCOT ফৰ্মুলা এই ফৰ্মুলাটো কি হয় S হৈছে স্পেচিটিছ and C হৈছে কনটেক্সট O হৈছে আউটপুট ফৰমেট আৰু T হৈছে টিউন আৰু ইয়াক আমি ডিটেইলিংত জানিম আজি ইয়াক এক্সাক্টভাৱে কি লাগে সেইটো আপুনি জনাব লাগিব এটা বেড prompt এনেকুৱা হ'ব পাৰে মেক এ স্ক্ৰিপ্ট আপুনি স্ক্ৰিপ্ট লিখিবলৈ ক'লে AI নাজানে আপুনি কি টপিকৰ ওপৰত স্ক্ৰিপ্ট লিখিবলৈ কৈছে গতিকে এটা গুড prompt এনেকা ধৰণৰ হ'ব পাৰে মেক এ ইউটিউব স্ক্ৰিপ্ট ইন আসামিজ আপুনি কৈছে যে ইয়াক এই প্ৰম্পটটো আমি ইয়াৰ বিষয়ে অলপমান ডিটেইলিংত জনাম কিন্তু তাৰ আগতে আমি প্ৰম্পট দেখুৱাই দিছো কেনেকুৱা হ'ব লাগে মেক এ ইউটিউব স্ক্ৰিপ্ট ইন আসামিজ 1 মিনিট লং ফানি টিউন এণ্ড টপিক হৈছে AI ইন ডেইলি লাইফ স্পেচিফিক হৈছে ইয়াৰ AI নো এক্সেক্টলি কি কৰিব লাগে AI আপুনি গম পাই গ'ল এই প্ৰম্পটটো এই কাৰণে ভাল যে AI গম পাইছে আপুনি ইয়াক আসলতে কি কৰাব বিচাৰিছে তাৰ পিছত আহিলে সেকেন্ড কনটেক্সটটো AI জানিব লাগিব যে কোনে ইউজ কৰিব যি আপুনি ৰিজাল্টটো পাব সেই ৰিজাল্টটো ইউজ কৰিব কোনে ফৰ এক্সাম্পল ফৰ ষ্টুডেন্ট ফৰ ইউটিউব ফৰ ইনষ্টাগ্ৰাম কেপশন ফৰ বিজনেছ
জানিব লাগিব যে আপুনি এইটো কিহৰ কাৰণে ইউজ কৰিব ইয়াত প্ৰম্পটটো এনেকৈ আপুনি লিখিব লাগিব দিছ স্ক্ৰিপ্ট ইজ ফৰ এ বিগিনাৰ আছামিজ অডিয়েন্স হু ডোন্ট নো AI মানে হৈছে AI বিষয়ে যি নাজানে যে শিকিবলৈ বিচাৰি আছে তেনেকুৱা অডিয়েন্সৰ কাৰণে আমি ভিডিঅ'টো বনাইছোঁ গতিকে AI এনেকুৱা ধৰণৰ স্মুথলি আপোনাক স্ক্ৰিপ্টটো দিব যে আপুনি একো AI নজনা বিষয়ে আপোনালোকে সৰু ল'ৰা ছোৱালীৰ লগতে শিকিব পাৰিব গতিকে এতিয়া আউটপুট ফৰ্মেট যোনটো আমি কৈ গ'লোঁ 3 নম্বৰত আছে আউটপুট ফৰ্মেট এইটো ইয়াত হৈছে ৰিজাল্ট কেনেকৈ দিব AI আপোনাৰ ৰিজাল্ট কেনেকৈ দিব কৈছে আপুনি AI ক'ব লাগিব যে মোক পেৰাগ্ৰাফ লাগেনে বুলেট পইণ্টত লাগেনে টেবলত লাগেনে স্ক্ৰিপ্ট লাগেনে নে কোডত লাগে নে ষ্টেপ বাই ষ্টেপ আপুনি দিব লাগেনে আপুনি ইয়াক আপুনি বুজাই দিব লাগিব এক্সাম্পল ৰাইট মি এ 5 বুলেট পইণ্ট অনলি তেতিয়া আপুনি অইন একো নিদিয়ে অনলি বুলেট পইণ্ট ফাৰ্ষ্টটা বনাই দিব তাৰপিছত আহিছে টিউন মুড ষ্টাইল টিউনটো কেনেকুৱা দিব আপুনি কি মুডত দিব গতিকে এয়াই কিদৰে টোনত লিখিব এইটো আপুনি ক'ব লাগিব যে ফানি গোটে লাগেনে নে চিৰিয়াছ লাগেনে নে প্ৰফেশ্যনেল লাগে চিনেমেটিক লাগে কিউট লাগে ডাৰ্ক লাগে মটিভেশ্যন লাগে তেনেকৈ দিব লাগিব ইয়াৰ এটা ভাল এক্সাম্পল হৈছে ৰাইট ইন ফ্ৰেণ্ডলি আছামিজ টিউন তেতিয়া আপুনি একদম ফ্ৰেণ্ডলি এটা স্ক্ৰিপ্ট এটা ধুনীয়াকৈ লিখি দিব এই সকলোবোৰ যদি আমি প্ৰম্পট চাওঁ আমি এক্সাম্পল চাওঁ তাৰপিছত যদি আজি আমি এটা প্ৰম্পট আমি চাবলৈ যাওঁ তেনেহ'লে প্ৰম্পটটো এনেকুৱা ধৰণৰ হ'ব পাৰে ৰাইট এ ইউটিউব স্ক্ৰিপ্ট ইন আছামিজ লেংগুৱেজ 45 ছেকেণ্ড লং friendly tune and explain how cyber scams work in Assam. Give output in bullet point. This is perfect prompt. কিয়নো ইয়াত আছে স্পেচিফিক কি কাৰণে কৰিব তাৰ পিছত আছে কনটেক্সট এণ্ড আউটপুট প্লাছ টোন আপোনাক কুইক আৰু মই আপোনাক এনেকুৱা কুইক প্ৰম্পট টেম্পলেটৰ আপুনি কপি পেষ্ট কৰিব পাৰিব যি আপোনাক এক্সাম্পল দিছোঁ ইউটিউব স্ক্ৰিপ্টৰ কাৰণে ৰাইট ইউটিউব স্ক্ৰিপ্ট ইন আছামিজ অন দ্য টপিক আপুনি ইয়াৰ টপিকটো ডেছত আপুনি টপিকটো বহাই দিব দিছ ইজ শ্বৰ্ট এণ্ড এংগেজিং এণ্ড ফ্ৰেণ্ডলি ইনষ্টাগ্ৰাম এটা কেপশ্যনৰ কাৰণে আপোনাক প্ৰম্পট দিছোঁ ৰাইট 10 আছামিজ ষ্টাইল ইনষ্টাগ্ৰাম কেপশ্যন ফৰ গতিকে মই দুটা আপোনালোকক ৰেডিমেড প্ৰম্পট আপোনালোকে এক্সাম্পল দেখুৱালোঁ আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে বেছিকৈ জানিব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ডিচেম্বৰ এণ্ডত আমাৰ 25 ডিচেম্বৰত এটা আমাৰ কোৰ্চ আহি আছে যি আপোনাক মই ষ্টেপ বাই ষ্টেপ কেনেকৈ প্ৰম্পট লিখিব লাগে প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ কোৰ্চ আপোনালোকক শিকাম গতিকে এইটো এটা ডেমো ভিডিঅ' বুলি ভাবিব পাৰে যদি ভাবে আপোনালোকে মই কিবা অলপমান ভাল শিকাব পাৰিছোঁ তেনেহ'লে অনলি আমাৰ 99 কোৰ্চ আপোনালোকে জইন কৰিব পাৰে বা মোৰ মেইলত ইয়াৰ বিষয়ে জানিব পাৰে মোৰ মেইলটো আপোনালোকে ইয়াত স্ক্ৰীণত দেখি আছে তো থেংক ইউ ছ' মাছ আমি আৰু আপোনালোকক ভালকৈ শিকাম কেনেকৈ কি হয় ডিটেইলছিঙত শিকাম আমাৰ এআইও বিষয়ে আপোনালোকক ভালদৰে শিকাম মেচিন লাৰ্ণিঙৰ বিষয়ে কথা পাতিম বহুত ডিপত কথা পাতিম মই ভাবিছোঁ যাতে অসমত এইটো এটা প্ৰথম এনেকুৱা কোৰ্চ যি আপোনাক প্ৰম্পট ইঞ্জিনিয়াৰিং ষ্টেপ বাই ষ্টেপ শিকাই দিব এআই বিষয়ে শিকাই দিব গতিকে জইন কৰিব পাৰে অনলি 99 ৰুপিছত আৰু কোৰ্চ আমাৰ ইউটিউবত আহি থাকিব কোৰ্চ নল'লেও কোনো প্ৰব্লেম নাই তো থেংক ইউ ভাল লাগিলে আৰু আমি লগ পাম আৰু এটা সুন্দৰ ভিডিঅ'লৈ আৰু 25 ডিচেম্বৰলৈ ৱেইটিং কৰক থেংক ইউ